চোৱা না, আজি জোনটিয়েও মেঘৰ লগত কেনেকৈ লুকা ভাকু খেলি আছে। আপোনাক দেখি চাগে জোনটিয়েও লাজ কৰিছে, সেইকাৰণে এবাৰ মেঘৰ মাজত লুকাই আৰু এবাৰ আপোনাক চাই। মোক নহয়, তোমাক দেখিহে লাজ কৰিছে। মোক দেখিলে কেৱল তুমিহে লাজ কৰা। লাজতেচোন তুমি ৰঙা চিঙা পৰি যোৱা। এতিয়া মই আপোনাক লাজো কৰিব নোৱাৰোঁ নেকি? কিয় নোৱাৰিবা? যিমান লাজ কৰা কৰি থাকিবা। এতিয়া ব'লা ঘৰলৈ যাওঁ, ঘৰত চাগে চিন্তাই কৰি আছে। আপোনাৰ লগত থাকিলে সময়বোৰ কেনেকৈ পাৰ হয় গমেই নাপাওঁ। মানসীৰ খুৰীয়েকৰ চিন্তাত সাগৰ শুকাই গ'ল। ইমান সময় হ'ল মানসী আহি পোৱা নাই। ফোন কৰিলে কোনেও ৰিচিভ নকৰে। কিছু সময় পিছত মানসী আহিল। ক'ত আছিলা ইমান সময়? আৰু ফোন কৰিলে ৰিচিভ কিয় নকৰা? কৈছিলোঁচোন প্ৰিয়াহঁতৰ ঘৰত। অলপ দেৰি হ'ল। অকলে গ'লে সোনকালে আহিলোঁ হয়, কিন্তু এই অনুৰাগ লগত গৈছিল যে, সেইকাৰণে প্ৰিয়াইও ক'লে অলপ সময় থাকা। আৰু অনুৰাগো প্ৰথম গৈছে ন সিহঁতৰ ঘৰত। ঠিক আছে। অথনিৰে পৰা ফোন কৰি আছোঁ, ৰিচিভে নকৰেচোন। হেল্ল'। তোমাক মই ফোন কৰি আছোঁ, ৰিচিভ কিয় কৰা নাই? মই বাহিৰত আছিলোঁ নহয়, আৰু মোবাইলটো ৰুমতে আছিল। কল বেক কৰিব লাগে বুলি জানানে নে নাজানা? কি হ'ল তোৰ? কথাবোৰ ইমান খং কৰি কৈ আছ যে? তুমি আজি অনুৰাধাক কিয় ইমান বেয়াকৈ কৈছা? তাই এতিয়াও কান্দি আছে। কি? তাই কান্দি আছে? কিন্তু কিয়? ফোনটো তাইক দিয়াচোন। নালাগে, তাইক আৰু নকন্দুৱাবা। বহুত অপমান কৰিলা সেই ছোৱালীজনীৰ কাৰণে। কি সেই ছোৱালীজনী কৈ আছ? তাইৰ নাম ৱাহ মানসী। দাদা, আজি তাইক পাই তুমি ইমান সলনি হৈ গ'লা। কান্দিছা কিয়? আৰু কান্দিবলগীয়া কি ক'লো মই? আৰু তোমালোকে মোক ক'ত সলনি হোৱা দেখিলা? হ'ব, আৰু একো নক'বা। তুমি যদি মানসীকে ভাল পোৱা, অনুৰাধাক আগতে ক'ব লাগিছিল। ইমান অপমান কৰাৰ কি প্ৰয়োজন আছিল? অনুৰাধাক আকৌ মই কিয় ক'ম? তোক ক'ব পাৰোঁ, তোক কোৱাটো বেলেগ কথা, কিন্তু মই অনুৰাধাক কিয় ক'ম? কাৰণ অনুৰাধাই তোমাক ভাল পায়। কি? বহুত আগৰ পৰাই ভাল পায় তোমাক, কিন্তু ক'ব ভয় কৰে। কাৰণ সাহস নহয় তাইৰ, সেইকাৰণে। কিন্তু আজি বহুত দেৰি হ'ল চাগে। মইচোন একোৱেই নাজানো, আৰু তাই তোৰ বেষ্ট ফ্ৰেণ্ড, সেইকাৰণে ময়ো তাইক তোৰ নিচিনাকৈ ভাবোঁ, ভণ্টি বুলি। মই এইবোৰ কথা একো নাজানো। এইটো সঁচা কথা, মই মানসীক ভাল পাওঁ, বহুত ভাল পাওঁ, আৰু মানসীয়েও মোক বহুত ভাল পায়। সেই বুলিয়ে তই কোৱা ধৰণে নহয় যে মই মানসীক পাই সলনি হৈছোঁ, তহঁতক পাহৰিছোঁ, বা তহঁতক আগৰ নিচিনাকৈ মৰম নকৰিম। তহঁতৰ স্থান কোনেও ল'ব নোৱাৰে। মানসীক পাইছোঁ কাৰণে তহঁতে ভাবিছ তহঁতৰ প্ৰতি থকা মোৰ দায়িত্ববোৰ পালন নকৰিম বুলি। এইবোৰ কথা ভুলতো নাভাবিবি। মই সলনি হোৱা নাই আৰু কেতিয়াও নহওঁ। কেৱল কিছু সময় মানসীৰ লগত পাৰ কৰিব বিচাৰোঁ। উফ, কেৱল মানসী। ঠিক আছে, তুমি তাইৰ লগতে থাকা। আমাৰ কথা চিন্তা কৰিব নালাগে। আজিৰ পৰা তুমি মোক ফোন নকৰিবা, না মই তোমাক কৰিম। আমাৰ ৰুমলৈও নাহিবা। তোমাৰ কাৰণে তোমাৰ নিজৰ ভণ্টি কোনো নহয়, সেই মানসীহে প্ৰথমতে আহে। দাদা থাকিও দাদাৰ মৰম পাবৰ বাবে মই ভিক্ষা খুজিব লাগে। আজিৰ পৰা মই ইয়াতে যেনেকৈ মৰিম, মৰি গ'লেও তোমাক ফোন নকৰোঁ। তোমাৰ প্ৰয়োজন নাই। আজিৰ পৰা মোৰ কোনো দাদা নাই।
অনুৰাধাৰ লগতে ভণ্টিকো বেয়াকৈ ক'লোঁ। চৰি কোৱাও নহ'ল। এতিয়াতো ৰিচিভেই নকৰে। কাইলৈ কলেজত লগ ধৰিব লাগিব। অনামিকাই অনুৰাগৰ কথা নুশুনা নুবুজাকৈ অনুৰাগক দুখ দি তাৰ লগত কোনো সম্পৰ্ক নথকা বুলি কৈ দিছে। তাই ভাবিছে মানসিক পাইছে যেতিয়া অনুৰাগে তাইক আৰু মৰম নকৰিব। কি হ'ল, মন মাৰি আছা যে? ক'ত মন মাৰি আছোঁ? মিছা কথা নক'ব, কওকচোন কি হৈছে? একো হোৱা নাই অ'। মই মানুহ দেখিলেই গম পাওঁ। ভণ্টিয়ে মোক ভুল বুজি আছে। কিয়? তাইক মই ভালদৰে সময় দিব পৰা নাই। আপুনিনো ক'ত বিজি থাকে? নিজৰ ভণ্টিজনীকো অলপ সময় দিব নোৱাৰে যে? দাদাই যদি মোক সময় নিদিয়ে মোৰ খং উঠিব। আৰু তাই আপুনি থকাৰ কাৰণেহে ইয়াত আহি পঢ়িব সাহস কৰিছে। আৰু আপুনি যদি মোৰেই ভুল চাগে। এতিয়া নিজকে দোষ দি নাথাকিব। তাইৰ ওচৰত যাওক, তাইৰ লগত কিছু সময় পাৰ কৰক। নহ'লে আকৌ তাই ভাবিব আপুনি মোৰ কাৰণে সময় নিদিলে। কি যে কোৱা, ভণ্টিয়ে এনেকৈ নাভাবে নহয়। দাদা, আজিকালি তুমি মিছা কথা কোৱা আৰম্ভ কৰিছা। ভণ্টি তুমি? কিয়? মোক ইয়াতে দেখি তোমাৰ মনটো বেয়া লাগিছে নেকি? কি কৈ আছা এইবোৰ? যি সঁচা তাকে কৈ আছোঁ। কি হৈ আছে মানে এইবোৰ? তোমাৰ অনুৰাগকে সোধা। তোমাৰ অনুৰাগক সোধা মানে? সোধাচোন, ক'ব দিয়া তোমাক। অনুৰাগ? মানসী তুমি যোৱাচোন, মই তোমাক পিছত কৈ আছোঁ। কি হৈছে নোকোৱা কিয়? দাদা, মনে মনে কিয় আছা? কোৱা আকৌ। কি তোমাৰ মানসী কৈ আছা? তোমালোকে ভালকৈ নোকোৱা কিয় কি হৈছে? মানসী তুমি যোৱাচোন, মই তোমাক পিছত কৈ আছোঁ। ঠিক আছে। তোৰ হৈছে কি? কি কৰিলোঁ মই? তুমিতো মোৰ দাদা নোহোৱা। মইতো তোমাক চিনি নাপাওঁ। অনুৰাগে আৰু এটা শব্দও নক'লে। অনামিকাৰ মনত যি যি আহিছে তাই একো নভবাকৈ অনুৰাগক কৈ গৈছে। তাই নাভাবিলে অনুৰাগৰ কেনেকুৱা লাগিব। অনুৰাগে একো দুখ কৰা নাছিলে যদিও অনুৰাধাৰ কথা শুনি তাই অনুৰাগক বহুত কিবা কিবি ক'লে। তাই পাহৰিলে সঁচাকৈ অনুৰাগ যে তাইৰ নিজৰ ককায়েক। সিও তেজ মঙহৰে মানুহ, তাৰো এখন হৃদয় আছে। অনামিকাৰ মতে মানসিক ভালপোৱাটোৱেই তাৰ সকলোতকৈ ডাঙৰ ভুল। হে কৃষ্ণ, কি ভুল কৰিলোঁ মই? ভণ্টিয়ে যে মোক এনেকৈ ক'লে। বহুত দুখ লাগে যেতিয়া নিজৰ মানুহবোৰে এনেকৈ কয়। তাইচোন এনেকুৱা নাছিলে, আজিনো কি হ'ল? তাইচোন মোক বুজিয়েই নাপালে। কি কৰোঁ এতিয়া? আপুনিয়ে কিবা এটা ৰাস্তা দিয়ক। এইবোৰ কথা মায়ে গম পাবলৈ হ'লে মনত বহুত আঘাত পাব। সিহঁতে মোৰ সাহতে ঘৰৰ পৰা ইমান দূৰলৈ আহিলে। অনুৰাধাকো মই আছোঁ বাবেই মোক বিশ্বাস কৰি ভণ্টিৰ লগত ইয়ালৈ আহিব দিলে। সঁচাকৈ মোৰেই দোষ নেকি বাৰু? সঁচাকৈ মানসিক পাই মই বাৰু তেহেঁতক সময় দিয়া নাই নেকি? নাজানো ক'ত কি ভুল কৰিলোঁ, কিন্তু মোৰ কাৰণে আজি দুজনী ছোৱালীয়ে কান্দিব লগা হৈছে। ময়ে বেয়া চাগে। নহয় তুমি বেয়া। খুৰী আপুনি?